পুনৰ নাম কটা চিপাহীৰ বিদ্ৰোহ চাকৰি হেৰাই দুখত ভাগি পৰাৰ লগে লগে কোভিডে হৈ বিদ্ৰোহত নামিছে কামৰূপৰ কোভিড যুঁজাৰু মন্ত্ৰীৰ মিথ্যাচাৰৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যুঁজ দিয়া কোভিড সৈনিকৰ জীৱনলৈ নামি আহিল কলীয়া ডাৱৰ কোভিড শিবিৰত দিনে নিশাই চাফ চিকুণ কৰিছিল মাথো এটি চাকৰিৰ বাবে প্ৰতিজন শিক্ষিত যুৱকে লাজমান কাটি কৰি চুইপাৰৰ লেখীয়া কাম পৰ্যন্ত কৰিছিল কোভিড কেয়াৰ চেণ্টাৰসমূহত কামত উৎসাহ যোগাবলৈ মন্ত্ৰী হিমন্তই স্থায়ীকৰণৰ আশ্বাস দিয়াৰ বাবে এটি স্থায়ী চাকৰিৰ বাবে একাগ্ৰতাৰে কাম কৰিছিল এইসকল কোভিড যুঁজাৰুৱে কিন্তু ভৱিষ্যতে স্থায়ী চাকৰিৰ আশ্বাস লাভ কৰি 6 মাহৰ বাবে অস্থায়ীভাৱে ক্লিনাৰ হিচাপে নিযুক্তি লাভ কৰাৰ পিছত 6 মাহৰ সময়সীমা শেষ নহওঁতেই চাকৰিৰ পৰা নাম কটাৰ জাননী পালে স্বাস্থ্য বিভাগৰ পৰা যাৰ বাবে শোকত ভাগি পৰি কামৰূপ জিলাৰ 95জন চাফাই কৰ্মীয়ে দুদিন আগতে কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাকৰিত বাহাল ৰখাৰ দাবীৰে বিভিন্ন শ্লোগান দি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু তেওঁলোকৰ প্ৰতিবাদক কামৰূপ উপায়ুক্ত আৰু চৰকাৰে কাণসাৰ নিদিয়াত পুনৰ চাকৰি বাহাল ৰখাৰ দাবীৰে চাংখাইত 31 নং ঘাইপথ অৱৰোধ কৰি চৰকাৰৰ স্বাস্থ্য বিভাগ তথা কামৰূপ উপায়ুক্তৰ বিৰুদ্ধে বিক্ষোভকাৰ প্ৰকাশ কৰে এইসকল কোভিড যোদ্ধাই সঁচাই দুঃখিত কিয়নো আজি আমি এনেকৈ ৰাজপথত ওলাই আহিব লাগিব বুলি আমি ভবা নাছিলোঁ কাৰণ কিয় আমি আমাৰ যিটো কোভিড-19 যে মহামাৰীত আমি নিজকে নিজৰ জীৱনটো উৎসৰ্গা কৰি দি যেনে যে জঁপিয়াই পৰিছিলোঁ আমি ইয়াত ক্লিনাৰ হিচাপে কাম কৰিছিলোঁ যোৱা 17/3/2020 ইংৰাজী তাৰিখে আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়ে আমাৰ ইণ্টাৰভিউ লৈছিল আৰু এই ইণ্টাৰভিউ মৰ্মে আমাক ইয়াত জইন কৰাইছিল যে প্ৰতিটো স্ক্ৰিনিং চেণ্টাৰ কোভিড কেয়াৰ চেণ্টাৰ বা ৰেলৱে ষ্টেচন আমাৰ ইয়াত আছে পূব কামৰূপ কলেজ হেভেলছ IIT গুৱাহাটী শিঙিমাৰী CHC মিৰ্জা পতঞ্জলি ইত্যাদি কামত আমি নিয়োজিত হৈ আছিলোঁ ক্লিনাৰ হিচাপে কামৰূপ ব্যুৰ পংকজ নাথৰ ৰিপৰ্ট খবৰ এনি।